হাই ফ্ৰেণ্ডছ, কি খবৰ? আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই গৈ আছোঁ গুৱাহাটী। ব'লক তেন্তে গৈ থাকোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। লাইট চাইট জ্বললে আৰু ভাল লাগে। এয়া আহি পালেও ভণ্টিৰ হোষ্টেলত আৰু এইটো এটা ৰুম আৰু এইজনী মোৰ ভণ্টি আৰু এইফালে যাওঁ বলকচোন। ছাইডত আছে ৰুমবিলাক, আপোনালোকক অলপ দেখুৱাম বাৰু। আৰু এইফালে চাওকচোন, এইবোৰ চব ৰুম। ইয়াত বহুত ৰুম আছে। এইটো অকল ছোৱালীৰ হোষ্টেল হয়, ইয়াত ছোৱালীবোৰে থাকে আৰু ল'ৰা হোষ্টেল আছে স্কুলৰ কাষতে। আৰু এতিয়া যাওঁ বলক ভণ্টিয়ে থকা ৰুমটোলৈ। আৰু ভণ্টিৰ লগৰবোৰে এয়া কথা পাতি আছে, আপোনালোকক অলপ দেখুৱাই দিলোঁ। মাইনাৰ খবৰ ল'ব আহিছিলোঁ, মা আৰু মই। এইয়া গুৱাহাটীত থাকে হোষ্টেলত। হোষ্টেলটো ধুনীয়াই, কিন্তু কামবোৰ চলি আছে আৰু নতুনকৈ ৰুম বনাই আছে। এতিয়া আপোনালোকক দেখুৱাব নোৱাৰিম, ৰুমবিলাক যিহেতু বনাই আছে। যেতিয়া ৰুমবিলাক হয় তেতিয়া আপোনালোকক দেখুৱাম একবাৰ ইহঁতৰ স্কুলখন। এতিয়া আমি যাব ওলাইছোঁ। এইফালে এখন স্কুল। di butar mugni alkan lagi আৰু কি কি লাগে সুধিলো।